মাৰাত্মক কৰোনা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ডিব্ৰুগড় জিলাৰ মৰাণত গাঁৱে গাঁৱে লৈছে বিশেষ পদক্ষেপ। মৰাণত কেইবাখনো গাঁৱৰ ৰাইজে ৰাজপথ বন্ধ কৰি দিছে 21 দিনৰ বাবে। গাঁৱত প্ৰৱেশৰ পথ বন্ধ কৰি ৰাইজে সজাগতাৰ সৃষ্টি কৰিছে। যিহেতু সমগ্ৰ বিশ্বতে মাৰাত্মক কৰোনা ভাইৰাছে ভয়াৱহ সন্ত্ৰাস সৃষ্টি কৰিছে, সেই সময়তে ভাৰতবৰ্ষৰ লগতো অসমতো 21 দিনৰ বাবে লকডাউন ঘোষণা কৰা হৈছে। সেয়েহে মৰাণৰ কেইবাখনো গাঁৱৰ ৰাইজে গাঁওখনৰ বাহিৰৰ কোনো লোককেই গাঁৱত প্ৰৱেশ নিষিদ্ধ কৰিছে। ইয়াৰে ভিতৰত মৰাণ ফটিকচোৱা অভয়াপুৰী গাঁওখনৰ ৰাইজে লৈছে এই পদক্ষেপ। মৰাণৰ ফটিকচোৱা অভয়াপুৰী গাঁৱৰ ৰাইজে 21 দিনৰ বাবে অন্য মানুহৰ বাবে বন্ধ কৰি দিছে গাঁৱৰ পথ। কেন্দ্ৰ চৰকাৰে যি লকডাউন ঘোষণা কৰিলে আমি সমগ্ৰ ভাৰতবাসী ৰাইজে তথা অসমবাসী ৰাইজে আমি পালন কৰিব লাগে। যিহেতু কৰোনাই এক মহামাৰী ৰূপ লৈছে গোটেই বিশ্বজুৰি, আৰু ইটালীৰ নিচিনা এখন আগশাৰী দেশে যেতিয়া প্ৰতিৰোধ কৰিব পৰা নাই, ফ্ৰান্স, জাপান, আমেৰিকা আৰু চীনত ইতিমধ্যে বহুত মানুহ সংক্ৰমিত হৈ ইতিমধ্যে মৃত্যুমুখত পৰিছে। গতিকে আমাৰ এই যোনখন গাঁও আমি নিজে সজাগ হৈ পেলাই আহিছোঁ, আমি যাতে বাহিৰৰ মানুহ প্ৰৱেশৰ আমি অনুমতি প্ৰদান কৰা নাই। যিহেতু কেন্দ্ৰ চৰকাৰক আমি সম্পূৰ্ণ সঁহাৰি জনাইছোঁ, কাৰণ ভৱিষ্যতৰ দিনত যি এই মহামাৰীয়ে আমাক ধ্বংস কৰি নিব পাৰে। গতিকে ৰাইজ সজাগ হওক, সচেতন হওক, তাই মই কৈছোঁ। ধন্যবাদ। চৰকাৰে সম্পূৰ্ণ তাৰ ব্যৱস্থা ল'ব লাগে, কিন্তু আমিও সজাগ হৈ আছোঁ। ইতিমধ্যে আমাৰ ইয়াত 2-3জন আছে, আমি স্বাস্থ্যকৰ্মী আহি পৰীক্ষা কৰিছেহি। তেখেতলোকক আমি ঘৰতে সোমাই ৰাখিবৰ কাৰণে আমি পৰামৰ্শ দিছোঁ। আৰু কিন্তু ইয়াৰ লগে লগে এটা কথা, বাকী ঘৰৰ মানুহবিলাকো সোমাই ৰাখক, যিহেতু বাহিৰৰ পৰা আহিছে। ভগৱান নকওক যদি কেনেবাকৈ এই ৰোগ যদি তেখেতলোকৰ গাত আছে বা ভৱিষ্যতে এই চৈতন্য তাৰ চিন্তন ধৰা পৰে বুলি আমি অৱগত হৈছোঁ। গতিকে সাৱধান হৈ থাকিব।